বৰ্ণ কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি? যিবিলাক চিহ্নৰ দ্বাৰা ভাষা এটা লিখিব আৰু পঢ়িব পাৰি, সেই চিহ্নবিলাককে বৰ্ণ বা আখৰ বোলে। সাধাৰণতে ক'বলৈ গ'লে আমি লিখা আখৰবিলাকেই হ'ল বৰ্ণ। বৰ্ণ দুই প্ৰকাৰৰ, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। স্বৰবৰ্ণ: যি বৰ্ণ আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰি তাকে স্বৰবৰ্ণ বোলে। যেনে অ, আ, হস্ৰ ই দীৰ্ঘ ই, হস্ৰ উ দীৰ্ঘ ঊ, ঋ, এ, ঐ, উ, ঔ। এইখিনিক একেলগে অফলা বুলি কোৱা হয়। ব্যঞ্জন বৰ্ণ: যি বৰ্ণ উচ্চাৰণ কৰিবলৈ স্বৰবৰ্ণৰ সহায় ল'বলগীয়া হয়, সেই বৰ্ণবিলাককে ব্যঞ্জন বৰ্ণ বোলে। যেনে ক, খ, গ, ঘ এই ক ফলাখিনি হৈছে ব্যঞ্জন বৰ্ণ। ধন্যবাদ।